সময় গতিশীল, সময় সলনি হৈ যায়, পৰিস্থিতিও সময়ৰ লগে লগে সলনি হৈ যায়। পৰিস্থিতিৰ লগত খাপ খোৱাকৈ সকলো সলনি হৈ যায়। কোনো কাম, সম্বন্ধ নহবা কোনো মানুহ সকলো সলনিয়ে হৈ যায়। সময়ৰ লগত খোজ মিলাই চলিব লাগে, সেইকাৰণে আগবাঢ়ি যাব লাগে। আজি সোমবাৰ, ৰাতিপুৱা শুৱাৰ পৰা উঠি সোনকালে কাম বন কৰি আজৰি হৈ গা পা ধুই মন্দিৰলৈ গ'লোঁ। মন্দিৰলৈ গৈ থাকোঁতে ৰাস্তাতে মোৰ দেহা আৰু সৌফুলক লগ পালোঁ। তিনিওজনী মিলি মন্দিৰলৈ গ'লোঁ। দুইজনী যি ধেমালি ৰাস্তাত গৈ থাকোঁতেও। মন্দিৰত ভগৱানক সেৱা কৰিলোঁ, চাকিগছ জ্বলাই দিলোঁ। ধূপ জ্বলাই মেলি ভগৱানক কৈছোঁ কি ভগৱান মোক সদায় শুদ্ধ পথত লৈ যাবা। আগতে এই মন্দিৰত মই সদায় এই মন্দিৰটোলৈ আহোঁ। আগতে এই মন্দিৰটো এবাৰ দেখুৱাইছিলোঁ যদিও তেতিয়া ভাল নাছিলে, এতিয়া কিন্তু বহুত ধুনীয়া কৰিলে। তিনিওজনী আকৌ ঘৰলৈ গুচি আহিলোঁ। আজি মই নিজে